মৰ্নিং কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আগৰ দৰে আৰু মোৰ বৈদ্য বহুত ভাল আছোঁ এদিনাখনে মই ভিডিঅ' এটা ৰেকৰ্ডিং কৰিছিলোঁ আপলোড দিয়া নহ'ল আপোনালোকক সেইটো ভিডিঅ'ৰ লগতে আপলোড দিম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ'টো বেছি দীঘল হৈ যোৱাৰ বাবে সেই ভিডিঅ'টো মই তাত নিদিলোঁ এইটো বেলেগকৈ আপোনালোকক আজি ভিডিঅ'টো দিম বুলি ভাবিছোঁ তো চাব চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব ৰাস্তাত আহি একদম ভৰি চৰি বিষ কৰি এতিয়া বৰ্তমান পকা ৰাস্তা পাইছোঁহি বহুত দেৰি আহিলোঁ হয় ৰাস্তাটোৱে যেনে তেনে আহিছোঁ আৰু তো গাইজ এখন চাওক পুৰা ধুনীয়াকৈ পাহাৰ এইফালে ভিডিঅ' মই দিছোঁ এইফালে গৈছিলোঁ যোৱাবাৰ প্ৰথম একেবাৰে ফাৰ্ষ্ট যেতিয়া মোক ব্লগ বনাইছিলোঁ সেইফালে এইটো ছাইডে বনাইছিলোঁ আৰু এইটো ছাইডে আছে আমাৰ বেটেলিয়ন কেম্পটো গাইজবিলাক আহি আছে আৰু এজনী আকৌ বাক লগ ধৰি লৈ আহিলোঁ একজনী পঢ়া হ'লগৈ একজনী ইমানকৈ দেখা দিব নোৱাৰি ন গৈ থাকোঁ বৰ্তমান আহি পাহাৰ পাইছোঁহি পাহাৰ পাই পিনি এইফালে পূৰা ফটো শ্বট চলি আছে পূৰা এটি ফটো মাৰি আছে একদম আৰু এইফালে পষ্ট এটা দিয়া তাৰপিছত এইফালে কেমেৰামেন তাৰপিছত ইয়াত দুটা ভাগৰ লাগিছে নেকি ভাগৰ লাগিছে আমি পাই গ'লোহি পূৰা মজাকৈ পাহাৰত আহি আৰু একদম ইয়াৰ পৰা জম্মু কাশ্মীৰ নিচিনা পৰিৱেশ হৈছে দেই আমি শ্বিলঙত আছোঁ বৰ্তমান বৰষুণ দিছে ৰ'দ দিছে এখন এইটো শ্বিলঙে হয় আৰু ন শ্বিলঙৰ পৰিৱেশ এনেকুৱা বৰষুণ দিয়ে ৰ'দ দিয়ে শ্বিলঙে এখন ভাবি লগা মানুহে ভাবি ল'লে হয় যাব শ্বিলঙে ভাবি লওক লগাই নহয় কিন্তু এখন শ্বিলং নাগালেণ্ড পাই গ'লোহি ধুনীয়াকৈ এই মজাকৈ ধুনীয়াকৈ নহয় তো এখন এপে আহিছে মানে এই ক'ত কি কয় সেইটো নাজানো কিন্তু আমাৰ ইয়াত এপে কয় তো সেইকাৰণে এপে কৈ দিছোঁ নাহাঁহিব দেই তাত বেলিটো ধুনীয়াকৈ ওলাইছে কিন্তু বৰষুণো চিপ চিপকৈ পৰি আছে তো শ্বিলঙত যোৱা নিচিনাই মানে অনুভৱটো হৈছেগৈ আৰুনো কি ক'ম আৰু একদম 10 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ পইচা ফুৰি গৈছেগৈ হয় বাৰু ফুৰিবই আৰু এখন গাড়ী গৈ আছে ফটো লগাই বুলি নাভাবিব কিন্তু সঁচা সঁচাকৈ গৈ আছে কিবা নেদেখা বস্তু দেখিলি নেকি দেখিতো দেখাই নাই তই গাঁৱলীয়া মানুহ চহৰীয়া মানুহ দেখি খাই পাইছে পুৰা হাতে খাব গৈছে চাই থাকক আমাৰ লগত অহা মানে বা এজনীয়ে নগা টাৰ্ণিং দেখিছে নাই কেনেকুৱা বা এইফালে আহিলে এইফালে গাড়ী একদম টেটোত বজাই আহিব লাগে হয় বাৰু পুৰা ধুনীয়াকৈ দেখাই দিছোঁ কেনেকুৱা লাগিছে বাৰু এইটো বগাবলৈ চুচৰিবলৈ ভাল লাগিব টিকা চিকা চুচৰ খাই যাব তো গাইজ এইফালে ৰাংখাং আছে ভয় লাগে আমাৰ হেৰি বসন্তি নাই যে সেইকাৰণে ভগৱানে যিকেইখন ভৰি দিছে সেইকেইখনেই অহা যোৱা কৰি থাকিব লাগে হয় নাই একদম পুৰা ধুনীয়া মজাকৈ এটা জেগাডোখৰত আছোঁ
ৰাস্তাটো চাওক এইফালেদি আহিছোঁ আমি পুৰা ধুনীয়াকৈ बहुत तेज हो रहा है বেয়া ৰ'দ দিছে কিন্তু আমাৰ ভূত মানে এই হেৰি মাটিডোখৰত পংকজ নামৰ ল'ৰা এটা কাৰ নাম লিখি আছে সেইটো আমি নাজানো কিন্তু ফটো মাৰিবলৈ পৰা উস্তাদি হৈ গৈছোঁ এয়া পুৰা একদম হেৰি পংকজ মেইন হৈ গৈছে তো গাইছে বোলে পংকজ পুৰা নাম লিখি থোৱা আছে আপোনালোকক ওচৰৰ পৰা ধুনীয়াকৈ দেখাই দিছোঁ পংকজ মেইন ন পংকজ মেইন পংকজ নামৰ কোনোবা আছে নেকি আৰু তোমাৰ এই চবৰে একে নাম হ'লে কি হ'ব এইখন আৰু তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি পংকজ নামৰ পাহাৰ লাগি মজা লাগিছে গাইজ বৰ্তমান ঘৰলৈ যাবলৈ একদম পুৰা বাহাবা ওলাই আহিলোঁ ঘৰলৈ যাওঁগৈ আৰু কিমানো ভিডিঅ' ইমান দীঘল কৰি থাকিব তো এই ভিডিঅ'টো ইমানটা সামৰো বুলি ভাবিছোঁ চাগে মুখখনত আৰু আজি ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ